নমস্কাৰ, মই সাজাদ আলী, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ গোলাঘাট জিলা সমিতিৰ সভাপতি। সৰ্বপ্ৰথমে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি গোলাঘাট জিলা সমিতিয়ে ধনশিৰি মহকুমাবাসী ৰাইজক জনাব বিচাৰিছোঁ যে মাৰ্চ মাহৰ 20 আৰু 21 তাৰিখে উৰিয়ামঘাটস্থিত সোণাপুৰ বিদ্যালয়ৰ খেলপথাৰত ধনশিৰি মহকুমা সমিতি গঠনাৰ্থে এখনি অধিৱেশনৰ আয়োজন কৰিছোঁ। উক্ত অধিৱেশনত আমি সমূহ ধনশিৰিবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী, বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনিতে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে এই যে আমাৰ খিলঞ্জীয়াৰ যি উত্থান, সংখ্যালঘু খিলঞ্জীয়াৰ যি ন্যায্য আৰু প্ৰাপ্য দাবীৰ কাৰণে যি আমাৰ অধিকাৰৰ বাবে যি আমাৰ সংগ্ৰাম, এই সংগ্ৰামখনিক বিফল কৰাৰ এচামে পাকে প্ৰকাৰে চেষ্টা কৰিছে। এই ক্ষেত্ৰত আমি সমূহ খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ, সকলোকে আমি অনুৰোধ জনাইছোঁ, আমাৰ এই অনুষ্ঠানটি খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ স্বাৰ্থত অথবা খিলঞ্জীয়াৰ প্ৰতি থকা আন্তৰিকতাৰ স্বাৰ্থত আমাৰ এই অধিৱেশনখনি সকলোৱে সহযোগেৰে সাফল্যমণ্ডিত কৰে যেন